বিহুৰ দিনা বৰা চাউলৰ জলপান অকণমান যদি জুতি লোৱা নহয় তেতিয়াহ'লে বিহুটো মোৰ কাৰণে কিছু হ'লেও আধৰুৱা। আৰু ভোগালী বিহু যেতিয়াই আহে চুঙা পিঠালৈ বহুত মনত পৰে। বহুত দিন হ'ল চুঙা পিঠাৰ জুতি লোৱা নাই। আৰু চুঙা চাউল বুলি বহুতে কয়, আমি চুঙা পিঠা বুলি সৰুৰে পৰা কওঁ, কোনেও যাতে ভুল নুবুজে। লগতে আজি মই আপোনালোকক দেখুৱাম আজি ৰাতিপুৱা বৰা চাউলখিনি মই কেনেকৈ বনাইছিলোঁ। বিহুৰ সময়ত মই কেৰাহীত ৰন্ধা বৰা চাউল নাখাওঁ, কাৰণ চুঙা পিঠা যিহেতু বহুত বেছি মনত পৰে, তাৰ অল্টাৰনেট কিবা এটা হ'ব লাগিব। সেইকাৰণে এই কলপাতত ৰন্ধা বৰা চাউলখিনি মই বনাব চেষ্টা কৰোঁ। এইবাৰ থাৰ্ড বাৰ ৰেডি কৰিছোঁ। লগতে এইষাৰো কৈ থওঁ, এই ৰেচিপিটো মই কাৰোৰ পৰা ইনস্পায়াৰ হোৱা নাই, মই নিজেই ভাবি বনাইছোঁ। সেইকাৰণে ভাবিলোঁ অকণমান ভালকৈ দেখুৱাই দিওঁ। চাউলখিনি 3 পৰা 4 ঘণ্টা তিয়াই থোৱা আছিল। কলপাতখন সামান্য গেছতে সেকি লৈছোঁ। চাউলখিনি দিলোঁ দীঘলকৈ আৰু খুব ভালকৈ এই টোপোলাটো বান্ধি লৈছোঁ। আজি এটা টোপোলাৰ কাৰণে চাউলখিনি কিছু বেছি হৈ গ'ল, তাৰ কাৰণে মই 2টা গাঁঠি দিবলগীয়াও হৈ গৈছে। নৰ্মেলি চাউল যদি কম হয়, কলপাতো সৰু হয়, তেতিয়া এটা গাঁঠি দিলেই হৈ যায়। এইটোৱে চাব লাগে যাতে কলপাতৰ পৰা চাউল ওলাই নাহে। কুকাৰ এটাত পানী গৰম হ'ব দিছিলোঁ। অকণমান গৰম হৈ অহাৰ পিছতে এই টোপোলাটো দিলোঁ, বা পানীখিনি উতলি অহাৰ পিছতো দিব পাৰি। মই ভাবিলোঁ পানীও গৰম হ'ব, লগতে টোপোলাখিনিও সিজি যাব, মানে চাউলখিনি সিজিব। সম্পূৰ্ণ 20 বা 25 মিনিটৰ পিছত এইখিনি ভালদৰে হৈ গ'ল। এয়া চাওকচোন কিমান ভালকৈ উতলি আছে। তাৰপিছত গেছটো অফ কৰি দিলোঁ। কিছু সময় ঠাণ্ডাও হ'ব দিছিলোঁ, তথাপিও ভিতৰৰ ফালে খুব গৰম হৈ আছিল। কলপাতখন লগে লগে ঠাণ্ডাও নহয়। আৰু কিছু যেতিয়া গৰম হৈ আছিল, সিমান সময়তে মই উলিয়াই ল'লোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ কিমান ভালকৈ সিজিছে। 20-25 মিনিটত খুব ভালকৈ হৈ যায়, কাৰণ চাউলখিনি বহুত সময় তিয়াই থোৱা আছিল। যদিও পুৰণি চাউল, আঠা বেছি নাই, তথাপিও মাঘৰ বিহুৰ এই নিয়মটো আমাৰ হৈছে। লগতে এটা টোপোলা আমাৰ দুজনৰ কাৰণে হৈ যায়। এই নিয়মটো যিহেতু আমি কৰোঁ, যদিও বৰা চাউল আমাৰ দুজনৰ খুব বেছি প্ৰিয় নহয়, বিহু বুলি আচলতে আমি প্ৰতিবাৰে খাবলৈ চেষ্টা কৰোঁ।